Hey guys, what's up everybody? Welcome back to my channel The Great Vlogs. The Great Vlogs or এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম আমাৰ ধুবুৰী জিলাৰ বগৰীবাৰী স্থিত এখন কালী মন্দিৰ। আৰু এই কালী মন্দিৰটোৰ এটা বৈশিষ্ট্য হ'ল যে এই কালী মন্দিৰটো প্ৰায় 25 হাত কালী মন্দিৰ। আৰু প্ৰতি বছৰে প্ৰতি মাহে দেশ বিদেশ বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থী পৰ্যটকসকলে আহে সেইটো চাবলৈ। তো আমিও আজি চাই আহিম যে এইটো কেনেকৈ বনোৱা হৈছে, কিমান উচ্চতা আৰু ক'ত অৱস্থিত আছে, ইয়াৰ সব পৰিৱেশ মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেদি দেখুৱাম। গতিকে স্কিপ নকৰাকৈ মোৰ লগত চাই থাকক দি গ্ৰেট ভ্লগছ। আৰু ফাইনালি মই আহি উপস্থিত হৈছো ধুবুৰী জিলাৰ বগৰীবাৰী স্থিত যি বিখ্যাত 25 হাত কালী মন্দিৰ আছে তাৰ একেবাৰে সন্মুখত আছো। আৰু এতিয়া মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেদি দেখুৱাম যে তাত কেনেধৰণে আচলতে মন্দিৰটো স্থাপিত হৈছিল আৰু কিমান হাত, এই সকলো কথা এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক জনাম। তো মোৰ লগত চাই থাকক দি গ্ৰেট ব্লগছ। আৰু একেবাৰে কাষতে আছে মোৰ সেই কালী মন্দিৰটো। আৰু মই এতিয়া যাম মন্দিৰটোৰ একেবাৰে ওচৰত, আৰু ওচৰত গৈ আপোনালোকক এই সকলো তাতে কি কি মূৰ্তি আছে, কি কেনেকৈ এইবোৰ স্থাপিত কৰা হৈছে, এইটো কিমান ওখ, এইবোৰ সকলো দেখুৱাম। তো বলক মোৰ লগত ভিতৰলৈ। আৰু ইয়াতে আছে হ্যান্ড স্যানিটাইজার। আৰু আপোনালোকে যদি মন্দিৰখনৰ ভিতৰত সোমাব বিচাৰে তেনেহ'লে ফাৰ্ষ্ট চাওক, এইটো আৰু মই ভিতৰত দৃশ্যখিনি আপোনালোকক দেখাই লৈ আহিম। নমস্কাৰ। এই মুহূৰ্তত মোৰ লগত এই 25 হাত কালী মন্দিৰৰ যিগৰাকী পূজাৰী, এই পূজাৰীগৰাকী মোৰ লগত এতিয়া আছে ইয়াতে। তো মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম যে তেখেত আচলতে কিমান দিনৰ পৰা ইয়াতে পূজাৰী হিচাপে নিয়োজিত আছে, কিমান দিনৰ পৰা ইয়াতে কাম কৰি আছে, মই এই কথাবোৰ অলপ জানিবলৈ ট্ৰাই কৰিম। তো বলক অলপ কথা পতা যাওক। আচ্ছা, আচলতে আপুনি ইয়াতে কিমান বছৰ হ'ল পূজাৰী হিচাপে? মোটামুটি 20 বছৰ। ইয়াতে 20 বছৰ হ'ল এজ এ পূজাৰী হিচাপে ইয়াতে কাম কৰি আছে। আৰু এইখিনিতে মই কৈ লওঁ যে ধুবুৰী জিলাৰ বগৰীবাৰী স্থিত যি 25 হাত কালী মন্দিৰ আছে, এই কালী মন্দিৰটো অকল যে এইজনে পূজাৰী সেয়া নহয়, ইয়াৰ লগতে আৰু 2জন পূজাৰী আছে, টোটেল 3জন পূজাৰীয়ে ইয়াতে এজ এ পূজাৰী হিচাপে কাম কৰি আছে। আৰু এখেত বৰ্তমান মোৰ লগত আছে 25 হাত কালী মন্দিৰৰ পূজাৰী। আৰু মই আৰু কথা পাতিম যে আচলতে আপুনি কেইটাৰ পৰা কেইটালৈকে আপোনাৰ? ৰাতিপুৱা 9টাৰ পৰাই সন্ধিয়া 7টা পৰ্যন্ত। আৰু ইয়াতে ক'ৰ পৰা মানুহ আহে? ইয়াতে বিভিন্ন আছে, বিলাচীপাৰা, ধুবুৰী, ৰংগাঁও, বিলাচীপাৰা, ধুবুৰী, গৌৰীপুৰ, চব মানুহ আহে। আৰু ইয়াতে লোকেলৰ লগতে বিভিন্ন ঠাইৰ পৰা মানুহ আহে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে এই কালী মন্দিৰটোত মানুহ আহে সেৱা জনাবলৈ। আৰু এইখিনি আছিল, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক মই দেখালোঁ 25 হাত কালী মন্দিৰটোৰ ভিতৰভাগ, আৰু এতিয়া মই লাহে লাহে বাহিৰলৈ যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মোৰ লগত আছে যি 25 হাত কালী মন্দিৰটো আছে, সেই কালী মন্দিৰ পৰিচালনা কমিটিৰ এজন সদস্য। আৰু মই সদস্যগৰাকীৰ পৰা জানিম যে আচলতে কেনেকৈ মন্দিৰটোৰ সৃষ্টি হৈছিল, কিমান চনত, আৰু সব কথা জানিম। তো বলক অলপ কথা পতা যাক। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী প্ৰকৃতিশ পাল। চবকে নমস্কাৰ।
অ এইটো আমাৰ স্থানীয় মানুহ এজনে 1976 মান চনত বৰ্ধমানত ফুৰিবলৈ যায়। তাতে বীৰভূম বুলি এটা জাগা আছে বৰ্ধমান ডিষ্ট্ৰিক্টত। এই বীৰভূমত তেখেতে 21 কালী মন্দিৰ দেখা পায়। দেখা পোৱাৰ পিছত সি আহি পেলাই ইয়াতে স্থানীয় মাতব্বৰ মুৰব্বীৰ লগত বহি পেলাই এইটো সম্পৰ্কে অলপ আলোচনা কৰে যে আমাৰ ইয়াতে যদি এইটো বনোৱা যায় তেনেহ'লে আপোনালোকৰ মতামত কি। স্থানীয় ৰাইজে মতামত দিয়াৰ পিছত একেলগে বহি এটা সিদ্ধান্ত কৰে যে আমি 21 কালী মন্দিৰ ইয়াতে বনাম। তেতিয়া মৃন্ময় মূৰ্তি সিহঁতৰ উদ্যোগত তৈরি হয়, মাটিৰ যিটো কয় মাটিৰ মৃন্ময় মূৰ্তি 21 তৈরি হয়। তাৰপিছত সকলোৱে জনাজনি হয়, ওচৰে পাজৰে মানুহ লাহে লাহে গোট খায়, লাহে লাহে সমবেত হয়, মেলা হয়। চ'ত মাহত শেষৰ অমাৱস্যাত মেলা হয়। তাৰপিছত সকলোৱে সিদ্ধান্ত লয় বোলে এইটো আমি পকা কৰি বনাম। তেতিয়া স্থানীয় মানুহৰ কিমান চনৰ কথা? এইটো 1978 চনত প্ৰথম হয়। তেতিয়া কি পকা আছিল নে? তেতিয়া কেঁচা মৃন্ময়। 1978 চনৰ প্ৰথম পূজা হয়, তেতিয়া মৃন্ময় মূৰ্তি। তাৰপিছত আপোনাৰ তেতিয়া বাংলা হ'ল 1384 চন। তাৰপিছত লাহে লাহে এইটো পকা হয়। বুজিছো। আৰু আপুনি ইতিমধ্যে কৈছে যে এই মন্দিৰটোৰ আধাৰতে এখন মেলা আপোনালোকে স্থাপন কৰে। চ'ত মাহৰ শেষৰ যিটো অমাৱস্যা এইটো। আৰু এইখিনিতে মই মোৰ ভিউৱাৰ্ছবোৰক এটা কথা কৈ লওঁ যে এই যে 25 মন্দিৰ আছে কালী মন্দিৰ, এই মন্দিৰটোৰ আধাৰত মন্দিৰ পৰিচালনা কমিটিয়ে প্ৰত্যেক বছৰৰ চ'ত মাহৰ 7 দিনীয়া হয় ন? আৰু শেষত চ'ত মাহৰ শেষত 7 দিনীয়াকৈ তেওঁলোকে এখন মেলা উৎসৱ পালন কৰে। আৰু এই মেলা উৎসৱত ক'ৰ পৰা মানুহ আহে? ভক্ত অগণন ভক্ত আহে, সদৌ অসমৰ পৰা আহে। আৰু ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন ছাইটৰ পৰা, অকল যে অসমৰ পৰা আহে সেয়া নহয়, পশ্চিমবংগ, তাৰ নেপাল, বিভিন্ন ঠাইৰ পৰা সেই মেলাখনত কিন্তু অংশ ল'বলৈ সেই মানুহবোৰে ইয়ালৈ আহে। আৰু অলপ কথা পাতিম আহক। মই ইয়াতে আহিয়ে দেখা পাইছোঁ যে ইয়াতে মানে দিয়া আছে, এইটো কি লকডাউনৰ কাৰণে নে লকডাউনৰ কাৰণে সামাজিক দূৰত্বৰ কাৰণে? মই দেখাই দি আছো মই চবকে। 3 মাহ বন্ধ থকাৰ পিছত যেতিয়া খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ নিয়মটো মানি আপোনালোকৰ বৰ্তমান আপোনালোকৰ যিখন কমিটি আছে, কমিটিখনত কিমানজন সদস্য? এইটো আমাৰ 100 জন সদস্য আছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, ধুবুৰী ডিষ্ট্ৰিক্ট, গোৱালপাৰা ডিষ্ট্ৰিক্ট, এনেকৈ কামৰূপ ডিষ্ট্ৰিক্টৰো আছে 2 এজন। এইবিলাকক লৈ আমাৰ কমিটিটো গঠিত, 100 জন কমিটি, 100জনীয়া সদস্য গঠিত আপোনালোকৰ কমিটিখন। আৰু সভাপতি হ'ল তৰেন্দ্ৰ নাথ বসুমতাৰী আৰু সম্পাদক হ'ল শ্ৰী ৰতনলাল সাহা। আৰু যিখন এই মন্দিৰখন আছে, এই মন্দিৰখন বৰ্তমান আপোনালোকে পৰিচালনা কৰি আছে? আপোনালোকৰ অধীনত পৰিচালনা হৈ আছে? আমাৰ অধীনতে পৰিচালনা হৈ আছে। আৰু লগতে আমি কিছু পাইছো, এইটো এটা তীৰ্থযাত্ৰী নিবাস, এইটো বড়োলেণ্ড টুৰিজমৰ পৰা। আমি অলপ ফুৰি আহোঁ। এইটো বড়োলেণ্ড টুৰিজমৰ পৰা দিয়া। আৰু ইয়াতে আপোনালোকক জনাই থওঁ যে ইয়াতে যিসকল তীৰ্থযাত্ৰীসকল আহে তেওঁলোকৰ সুবিধাৰ্থে ইয়াতে এখন বড়োলেণ্ড টুৰিজমৰ পৰা, বড়োলেণ্ড ছেক্টৰ আছে, সেই ছেক্টৰৰ পৰা ইয়াতে কিছু তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে ইয়াতে এখন তীৰ্থযাত্ৰী নিবাস জিৰণি চৰা দিয়া আছে। আৰু এইখনে হৈছে ইয়াতে দেখিবলৈ পাইছে তীৰ্থযাত্ৰী নিবাস জিৰণি চৰা। আৰু ইয়াতে আপোনাৰ যিসকল তীৰ্থযাত্ৰী আহিব, মই এইখিনিতে জনাই দিওঁ যে যিসকল তীৰ্থযাত্ৰী ইয়ালৈ আহিব সেইসকলৰ সুবিধাৰ্থে কিন্তু এই ব্যৱস্থাটো কৰা হৈছে বড়োলেণ্ড টুৰিজিম ছেক্টৰৰ পৰা, যাতে তীৰ্থযাত্ৰীসকলে আহি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নলগাৰ সৃষ্টি হয়। তাৰ কাৰণে কিন্তু এনেকুৱা ধুনীয়া এটা কোঠাৰ ব্যৱস্থা কৰা হৈছে ইয়াত। আৰু এইটো কোঠা আপোনালোকৰ ওপৰতো আছে নিশ্চয়? ওপৰত হোৱা নাই, মহিলা ছেক্টৰ বেলেগ আৰু জেণ্টছ ছেক্টৰ বেলেগ। আৰু এইকেইজনী হৈছে ইয়াৰ কৰ্মী, আৰু মাজৰজনী হৈছে ইয়াৰে একাউণ্টেণ্ট। সকলো টকা পইচাৰ হিচাপ নিকাশ তায়ে কৰে। আৰু এইখিনিতে মই আৰু এটা কথা কওঁ আপোনালোকক যে এই মন্দিৰটোৰ আধাৰত, মন্দিৰটোৰ লগত সংগতি ৰাখি ইয়াতে এটা হোটেলৰ সৃষ্টি কৰা হৈছে। আৰু সেই হোটেলটো মন্দিৰটো পোৱাৰ অলপ আগতে আপোনালোকে সোঁফালে পাই যাব। আৰু মই এতিয়া সেই হোটেলখনত প্ৰৱেশ কৰিবলৈ যত্ন কৰিম আৰু দেখুৱাম যে হোটেলখনত কি কি সুবিধা আছে। মই চব আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেদি দেখুৱাম। হোটেল এণ্ড ৰেষ্টুৰেণ্ট কি কি পোৱা যায়? পটেটো ক্ৰাকাৰ, ইউ কাণ্ট ৰেচিষ্ট। মই সোমাম। ৱাও।
এনেকুৱা ঘৰ কিন্তু মোৰ বহুত ভাল লাগে আৰু 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 এইটোৱে হৈছে হোটেলখন। মোৰ লগত আছে এই হোটেলখনৰ মেনেজাৰ। তো অলপ হোটেলখনৰ মেনেজাৰৰ লগত কিবা কিবি কথা পতা যাক। তো দাদা খবৰ ভালনে বাৰু? ভাল কেনেকৈ চলিছে? মোটামুটি আর কি বেশি ভালো নয় মানুহৰ সংখ্যা আজিকালি কেনেকুৱা? আজিকালি কম লকডাউনৰ পৰা কম আজিকালি লকডাউনৰ প্ৰভাৱ পৰিছে? বহুত পৰিছে। হোটেলখনৰ মালিক মোৰ লগত আছে আৰু মই অলপ কথা পাতিম। নমস্কাৰ দাদা। নমস্কাৰ নমস্কাৰ। ভালনে বাৰু? ভাল ভাল। বাকী এতিয়া খবৰ পাতি কেনেকুৱা চলি আছে আপোনালোকৰ? আমাৰ ইয়াত মানে লকডাউনৰ পিছত লকডাউন 6 মাহ বন্ধ আছিল, বন্ধ আছিল। কেইদিন আগত খোলা হৈছে আৰু মানে মানুহজনে নাই। মানে বৰ্তমান মানে ক'ব পৰা যায় যে লকডাউনৰ পূৰ্ণ প্ৰভাৱ পৰিছে। পূৰ্ণ প্ৰভাৱ পৰিছে একদম 100%। আৰু এখেত হৈছে এই হোটেলখনৰ মালিক। আৰু ধৰ মই এইখিনিতে এটা কথা কওঁ, যিহেতু লকডাউনৰ সময়, COVID-19 সময়, আৰু এইখিনি সময়ত আপোনালোকৰ হোটেলত কোনো সামাজিক দূৰত্ব বা হেণ্ড চেনিটাইজাৰৰ কোনো ধৰণৰ ব্যৱস্থা আছে? আৰু এইখন হোটেলত আপোনালোকে হেণ্ড চেনিটাইজাৰৰ পৰা আৰম্ভ কৰি চব ফেচিলিটি ইয়াতে পাই যাব। আৰু দাদা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আপোনালোকৰ হোটেলখনত কেনেকুৱা খোৱাৰ আইটেমটো কেনেকুৱা? আমাৰ ইয়াততো কমপ্লিট নিৰামিষ। আমাৰ ইয়াত নিৰামিষ আপুনি অসমত ক'ত নাপাব এনেকুৱা নিৰামিষ। আৰু এই হোটেলখনত একেবাৰে অকল নিৰামিষ পাব। আপুনি খাবৰ কাৰণে যিবোৰ পাব একদম নিৰামিষ আৰু বহুত ধুনীয়া বনায় সিহঁতে। আপোনালোকে সেই যিবোৰ বনায় সেইবোৰ বস্তু সোৱাদ ল'বলৈ আহিবলৈ নাপাহৰিব। আৰু আপোনালোকে সময় পালে আহিব ধুবুৰী জিলাৰ বগৰীবাৰী স্থিত এইখন 25 হাত কালী মন্দিৰত। আৰু ইয়াতে আহি আপোনালোকে দেখা পাব এইখন ধুনীয়া হোটেল। আৰু হোটেলখনৰ ভিতৰভাগ ইমানে ক্লিন, মইতো ভাই একদম ফিদা হৈ গৈছে। আপোনালোকে আহিব। আৰু এইটো অসম টুৰিজিমৰ হয়। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। আৰু এইখিনিতে মই এটা কথা কওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা ঘণ্টি বটনটো অল কৰি দিয়ক। আৰু মোৰ ভিডিঅ'বোৰত যিখিনি আপোনালোকৰ বেয়া লাগে চব ক'ব, যিখিনি ভাল লাগে সেইখিনিও ক'ব। দুটা ফিডবেক লাগে মোক, ভাল বেয়া চব আপোনালোকে ক'ব ভিডিঅ' চোৱাৰ পিছত। তো মোক সদায় এনেকৈ সহায় সহযোগিতা কৰি থাকিব, যাতে মই আপোনালোকক মোৰ এই চেনেলটোৰ মাধ্যমেদি মই আৰু মোৰ চেনেলটোৱে যাতে আপোনালোকক সদায় এনেকুৱা নতুন নতুন ঠাইৰ সন্ধান দিব পাৰে, নতুন নতুন ঠাইৰ ইতিহাস জনাই যাব পাৰে। আৰু মই এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক বিভিন্ন ঠাইলৈ লৈ যাম, বিভিন্ন নতুন নতুন বস্তুৰ লগত পৰিচয় কৰোৱাই দিম আৰু কৈ যাম সেইবোৰ বস্তু সৃষ্টিৰ আঁৰৰ ৰহস্য। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু অলপকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।